এই বিষয়ে যোৱাকালি মই শিলচৰত কৈছোঁ ৰাজ্য চৰকাৰৰ কেবিনেটে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে মই ভাবোঁ যে বিষয়টো ইয়াৰ পিছত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ আৰক্ষী প্ৰশাসন আৰু জিলা প্ৰশাসনক এৰি দিয়া উচিত আমি ৰাজনীতি কৰা ব্যক্তিসকলে প্ৰতিবাৰে সাংবাদিকক লৈ লগ পালে প্ৰতিবাৰে কমেণ্ট দি থকাটো উচিত নহয় কালি আমাৰ গোটেই কমেণ্টটো কেবিনেটৰ হৈ কেবিনেট বৈঠকৰ পিছত মই অসমৰ ৰাইজক জনাই দিছিলোঁ আনন্দ শৰ্মাৰ ক্ষেত্ৰত কিবা যদি উন্নত চিকিৎসাৰ কাৰণে যদি আনন্দ শৰ্মাৰ মাতৃৰ লগত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অহৰহ যোগাযোগত আছে পৰিয়ালে বিচাৰিছে যে ডিব্ৰুগড়তে অপাৰেশ্যনটো হওক আৰু ডিব্ৰুগড়ৰ ডক্টৰ পান্নালাল বুলি প্ৰসিদ্ধ এগৰাকী চাৰ্জন তেখেতে আজি তেওঁক চাৰ্জাৰী কৰিছে কালি কৰিব আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষ দুয়োটাই ছাত্ৰজনৰ পৰিয়ালৰ লগত যোগাযোগত আছে